হেল্ল' তেজপুৰ কি খবৰ সকলো নিশ্চয় ভালে আছে আকৌ এটা নতুন ভিডিঅ' লৈ মই মৰমে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মৰম অমৃত এণ্টাৰটেইনমেণ্টলৈ আশা কৰোঁ সকলো ভালে আছে আৰু চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো ভাল লাগে প্লিজ শ্বেয়াৰ কৰিব চাওক ভিডিঅ'টো বনোৱাৰ আজি উদ্দেশ্যটো বৰ বেলেগ ধৰণৰ কাৰণ কিহৰ কাৰণে মই কৈছোঁ আপোনালোকে শ্বেয়াৰ কৰক শ্বেয়াৰ কৰি মোক যেনে তেনে 1000 এটা কৰি দিয়ক 1000টো কৰিলে মোৰ ভিডিঅ'বিলাক বনাবলৈ অলপ সাহস বাঢ়ে কাৰণ 600-700 লটকি থাকিলে ভাল নালাগে গতিকে আপোনালোকে শ্বেয়াৰ কৰিব আৰু থাম্বনেইলখন চাই গম পাইছে মই ভিডিঅ'টো কিহৰ কাৰণে বনাইছোঁ মোক বহুতে কিছুমান কুৱেশ্যন কৰি থাকে মোক তেখেতসকলে ছাবস্ক্ৰাইবাৰ হিচাপে আছেও মোৰ তাত মই ভাবিছিলোঁ নাই তেখেতসকলক এনচাৰটো দিছোঁৱেই তথাপিও এপাক ভিডিঅ'টো দি দিলে সকলোৱে গম পাওক চাওক মই আগতে গান গাইছিলোঁ মানে গান গায়ে থাকিম বুঢ়া কাললৈকে নমৰালৈকে গান গায়ে থাকিম য'তে হওক গায়ক হিচাপে স্বীকৃতি নাপালেও মই গান গায়ে থাকিম মোৰ গান বোলা বস্তুটো মোৰ কাৰণে মই বেলেগ ধৰণৰ বেলেগে কেনেকৈ লয় নাজানো কিন্তু মই গানটো বৰ বেলেগ ধৰণৰ লওঁ গান বুলি ক'লে মই পগলা গতিকে মই সৰুৰ পৰা যিহেতু গান গাইছোঁৱেই গান গায়ে ডাঙৰ হৈছোঁ তাৰপিছতে সাধনাও কৰিছোঁ বহুত সাধনা কৰি প্ৰথমবাৰৰ কাৰণে এটা গান লিখিছিলোঁ পিঠা খোৱা বৰনামঘৰ গতিকে সেই গানটো বহুতে ছাপোৰ্ট কৰিছিলে আৰু ভালো হৈছিলে গীতটো কিন্তু নতুনত্ব হিচাপে অলপ নাজানিছিলোঁ বিশেষকৈ ষ্টুডিঅ'ৰ কথা ইমান নাজানিছিলোঁ যদিও গানটো ভাল হৈছিলে যদিও মিউজিকৰ ক্ষেত্ৰত অকণমান কিবা প্ৰভাৱ পৰিছিলে মাৰো বুলি সেইবিলাক ধৰি লাভ নাই কিন্তু তথাপিও গানটো বহুতে ভাল পাইছিলে আৰু ছাপোৰ্টো কৰিছিলে গতিকে তেনেস্থলত সেইটোৱেই মোৰ জীৱনৰ প্ৰথম গান লিখিছিলোঁ আৰু গান লিখাটো ইমান সহজ কথা নহয় গতিকে বহুত ভাবিবলগীয়া হয় বহুত চিন্তা কৰিবলগীয়া হয় গতিকে ঘপকতে গান এটা কৰি দিয়াটো ইমান সহজ কথাও নহয় গতিকে সেনেকৈয়ে আৰু 4টা গান আছে লিখি থোৱা গান আছে গতিকে সেই গানকেইটাও খুব সোনকালে কৰিম বুলি ভাবি আছোঁ কিন্তু কিহৰ কাৰণে কৰিব পৰা নাই কিহৰ কাৰণে মই ব্লগ বনাবলগীয়া হৈছে সেই কথাটোকে আজি এনচাৰ দিবৰ কাৰণে ভিডিঅ'টো বনাবলগীয়া হ'ল আৰু লগৰখিনিয়ে যিখিনি সুধি থাকে তেখেতসকলে ক'ব বিচাৰিছোঁ মই গান কৰিম কিন্তু গান নকৰাকৈ কেতিয়াও নাথাকোঁ 4টা গান খুব ধুনীয়াকৈ খুব সুন্দৰভাৱে সহজ ভাষাত লিখি থৈ দিছোঁ আৰু সেই গানকেইটা খুব সোনকালে কৰিম মই বিশেষ কিছুমান প্ৰব্লেম আছে প্ৰব্লেমটো ছল্ভ হ'লেই কৰিব পাৰিম আৰু গান এটা বনাই দিয়াটো ইমান ডাঙৰ কথা নহয় আপুনি পইচা য'তে দি দিয়ক ত'তে গান এটা বনাই দিব কিন্তু গানটো উন্নত মানৰ হ'ব লাগিব তাল মাত্ৰা সকলো ঠিক থাকিব লাগিব ন গতিকে ঘপকৰে গান এটা বনাই দিয়াটো ডাঙৰ কথা নহয় গতিকে সকলোখিনি ভাবি চিন্তি চাই আছোঁ আৰু চেনেলটো যেতিয়া এনেই থাকে সেইদেখি মই ব্লগ বনাবলৈ চেষ্টা কৰিছোঁ আৰু বিশেষকৈ 600-700তে লটকি আছোঁ চেনেলটোত মেইন কথা সময় নাপাওঁ মই ডিউটিৰ পৰা সময় নাপাওঁ গতিকে ক'ৰবালৈ ফুৰিবলৈ যাবলৈ ক'ৰবাত কিবা দেখাবলৈ আপোনালোকক দিগদাৰ যাব সময় নাপাওঁ ডিউটি থাকেই সপ্তাহত 6 দিন ডিউটি থাকেই মই এদিন অফ পাওঁ সেই অফটো দিনটো ঘৰত কিবাকিবি কৰোঁতেই গুচি যায় চ' ভাবি আছোঁ খুব সুন্দৰভাৱে গীত কৰিম বুলি বৰ ধুনীয়া গীত আজিৰ যুগত মিলা গীত মই লিখি থৈ দিছোঁ গতিকে যিমান পাৰোঁ চেষ্টা কৰি গৈ আছোঁ আৰু আপোনালোকেও শ্বেয়াৰ কৰিব ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব যেনে তেনে 1000 এটা কৰি দিয়ক 1000টো কৰিলে কি হয় চেনেলটো 1000টো থাকিলে অলপ সাহসো বাঢ়ে আৰু মোক মনিটাইজেশ্যন হ'লেও মোক ভাল লাগিব ন তেতিয়া কিবা এটা কৰাৰ পিছত আমাৰ কিছুমান মানুহ আছে এনেকুৱাভাৱে ভাবে ছাবস্ক্ৰাইবটো কৰি দিওঁ ডাঙৰ মানুহ হৈ যাব কাৰণ আপুনি ঘৰৰ কাষৰ মানুহবিলাকেও ছাবস্ক্ৰাইব কৰিব মন নকৰে আকৌ পিছদিনাখন আনছাবস্ক্ৰাইব কৰি দিয়ে কিছুমান বাচ্ছা পোৱালি থাকিব পাৰে ৰঙা বটনটো কিছুমানে দবাই থৈ দিয়া থাকে কিন্তু ছাবস্ক্ৰাইবটো দবাই থৈ দিয়া থাকে আৰু কিছুমান ভুলতে লাগি যায় আকৌ আনছাবস্ক্ৰাইব সেনেকুৱাও হ'ব পাৰে কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু শ্বেয়াৰ কৰিব কাৰণ ঘৰৰ ওচৰৰ মানুহখিনিয়ে যদি শ্বেয়াৰ নকৰে দূৰখিনিতো কৰে প্ৰায় দূৰখিনিয়ে কৰে মই নিজে কাৰণ মই মেইলত আহিয়ে যায় ন কোনে ছাবস্ক্ৰাইব কৰিছে কোনে নাই কৰা গতিকে ছাবস্ক্ৰাইব কৰি পেলাই যেনে তেনে আৰু মই কি ছাবস্ক্ৰাইব কৰি এনেকুৱা ধনী ব্যক্তি হৈ নাযাওঁ দিয়কচোন যে আপোনাক ওলাই মই নামাতীয়াকৈ থাকিম বা কিবা সেইটো মোৰ ক্ষেত্ৰত কোনোদিনেই নহয় কাৰণ কিয় ছাবস্ক্ৰাইব আপোনালোকে কৰি পেলাই আপোনালোকে যদি মৰম দিয়ে আপোনালোকক যদি আমি ইগন'ৰ কৰোঁ গতিকে কেনেকুৱা কথা হ'ব গতিকে যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব ভিডিঅ'বিলাক চাবলৈ চেষ্টা কৰিব পূৰা সম্পূৰ্ণকৈ আৰু সেয়াই বেলেগ কথা একো নাই যিকেইটা প্ৰব্লেম আছে সেই প্ৰব্লেমকেইটা ছল্ভ হ'লেই মই আকৌ নতুনকৈ গান কৰিবলৈ চেষ্টা কৰিম আৰু খুব সুন্দৰ গীত এটি মোৰ লিখা আছে সেই গীতটো খুব সুন্দৰভাৱে বনাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ' আৰু ভিডিঅ' গান এটা কৰোঁ 50-60 হাজাৰ লাগিয়ে যায় আগতে নাছিলে কিন্তু এতিয়া 50-60 হাজাৰ লাখলৈ চুই দিয়েগৈ এটা গানে ভিডিঅ' সহ কৰিলে আজিকালি ভিডিঅ' নকৰিলে মানুহে গান চাব মন নকৰে চ' কাৰ্টুন ভিডিঅ' টাইপত হ'লেও এনিমেশ্যন টাইপত হ'লেও বস্তুবিলাক বনাই পেলাই আপোনালোকক শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম আৰু এইটো চেনেলতে পাব গান চানবিলাক বেলেগত মই ক'তোৱে নিদিওঁ গতিকে আপোনালোকে যিমান পাৰে ছাপোৰ্ট কৰিব গতিকে ব্লগো বনাই গৈ থাকিম গানো বনাবলৈ চেষ্টা কৰিম গতিকে যেতিয়া অসুবিধাবিলাক শেষ হ'ব গতিকে তেতিয়া দিবলৈ চেষ্টা কৰিম বেলেগ কথা একো নাই গতিকে যিসকলে মোক সুধি আছিলে গান কিয় নাই বনোৱা মেইন কথা সেইটোৱে গান বনাম গতিকে আছেও গান আৰু এতিয়াও মই এটা গানৰ কাম কৰিয়ে আছোঁ মই লিখিয়ে আছোঁ গানটো সময় মেইন কথা আজিৰ দিনত সময় একেবাৰে অভাৱ গতিকে সেই অলপ দিগদাৰ হৈছে বেলেগ একো প্ৰব্লেম নাই গতিকে আপোনালোকে এই চেনেলটো চাই গৈ থাকিব মৰম দি গৈ থাকিব
মই গানো বনাম, ব্লগো বনাম, আপোনালোকৰ সৈতে সদায় থাকিম। গতিকে এইটোৱে ভিডিঅ', বেলেগ কোনো হেৰি ভিডিঅ' নহয়। গতিকে সেয়াই আৰু ছাবস্ক্ৰাইব কৰিব, চাই গৈ থাকিব। গানো বনাম, ব্লগো বনাম। ধন্যবাদ। জয় অসম।